वतन वतन मेरे आबाद रहे तू, है वतन वतन। হেল্ল' বাবা, তই ভালে আছ? আমিও ভালে আছো দে। তই ঘৰত কেতিয়া আহিবি? অহা মাহত আহিবি? ঠিক আছে, আহিবি দে। ঠিক আছে দে, মই এতিয়া ৰাখিছোঁ। ভালকৈ থাকিবি দে, হ'ব দে। ৰমলা, কোনে ফোন কৰিছিল? বাবাই ফোন কৰিছিল ৰ'ব, সি বোলে অহা মাহত আহিব। ভালে হ'ব দিয়া। হয় দিয়ক, সেই এইবাৰ ছুটীত ঘৰলৈ আহিলে তই বিয়াখন পাতিব লাগিব। মই তাকে ভাবিছিলোঁ ৰমলা। আপুনি এতিয়া বহক, মই ফল লৈ আহোঁ। যোৱা যোৱা। কোনোবা আহিব নেকি? আপুনি যে তেনেকৈ ক'লে মই অলপ বুজি নাপালোঁ। নহয় মানে এনেকৈ কাম কৰি থকা বেয়া কৈছোঁ নে বেয়া পালা? নহয়, কাইলৈ বাবা আহিব, সেইকাৰণে চাফা কৰি আছোঁ ৰ'ব। সেইটোহে কথা। যা তুমি ভালদৰে কাম কৰা। কিবা বজাৰৰ পৰা আনিব লগা আছে নেকি? আছে, মই কামখিনি সামৰি লওঁ, তাৰপিছত আপোনাক কৈ আছোঁ। হ'ব দিয়া। हम फौजी इस देश की धड़कन हैं, हर दिल का हम प्यार माँ की तड़पन है, पूरा करने चले हर वचन साथियों, अब तुम्हारे हवाले वतन साथियों। মই যাইছোঁ। তই আহি পালি নেকি? দে দে মই পাপাৰ ক'লে আগুৱাই যাব কওঁ। হেৰি শুনিছে? হেৰি বাবাই ষ্টেচন পালে, আপুনি অলপ আগুৱাই যাওকচোন। ৰ'বা, মই সোনকালে গাটো তিয়াই আহোঁ ৰ'বা। দে সোনকাল কৰক। ভণ্টিক এবাৰ ফোনে কৰিছ, কি বল কৰি আছে? বাবাই খবৰটো দিওঁ। হেল্ল' ভণ্টি, কি কৰিছ? খবৰ ভালনে? আমাৰো ভালে দে। আজি বাবা আহিব নহয়, সেইকাৰণে তোক ফোন কৰিলোঁ। ভাবিছোঁ এইবাৰ সি আহিলে বিয়াখন পাতিয়ে দিম। দে দে, হ'ব দে, এতিয়া ৰাখিছোঁ দে। আপুনি ইমান দেৰি কিয় কৰিলে? দেৰিয়ে হ'ল। সোনকালে যা, বাবা আহিবই। বাবা তইচোন আহিয়ে পালি। আহি পালোঁ দে বাবা। দিয়া বাবাকে হাতে একো কষ্ট পোৱা নাই ন? দিয়া বেগটো মোক দিয়া। ক'ত সোমাই আছানো? বেটা আহি ঘৰ পালেহি। কিনো ইমান চিঞৰি কেলে আছে? বাবাক আনিব নগ'ল নেকি? বাবা তুই ইয়াত বহচোন, মই মাৰা মাতি আনো। হ'ব দে বাবা। বাবা তই আহি পালে নেকি? আহি পালোঁ দে মা। আহোঁতে তই একো সুবিধা পোৱা নাই? একো সুবিধা পোৱা নাই। দে বহচোন। পিছে ৰাতিৰ খবৰ কেনে? গোটেই এবছৰৰ কথা আজিয়ে কালি মাতিবা নেকি? তাকো অলপ ফ্ৰেছ ধৰি ল'বলৈ দিয়া। যোৱা তুমি ফ্ৰেছ হৈ যোৱা। তই ফ্ৰেছ হ'বি। হ'ব দে মা। তুমি যে আৰু আহি পোৱা ল'লে ইমান কথা পাতিব লাগে নে? বাবা তই কথা বোলে ওলাই যোৱা নেকি? অলপ ফুৰি আহিব বাবা। তোৰ অলপ দুটামান কথা আছিলোঁ। কি কথা আছিল বাবা? ইয়াতে বহি লচোন, ভালদৰে কথা পাতিম। মানে আমাৰ পথাৰৰ খেতিডৰা এনে পৰি আছে নহয়, এইবাৰ বেলেগক খেতি কৰিবলৈ দিম বুলি ভাবিছোঁ। তই এইবাৰ কি কওঁ? মানে পাপা
বাপেতা দেউতা ইয়াতে বহি আছে, মই ভিতৰত বিচাৰি থাকিলে ক'ত পাম? মা পাপাৰ লগত কথা পাতি আছো। তোমাৰ কিবা কথা আছে নেকি মা? আমি দুয়োটা একেলগে বহাতে খাবি মাৰা কেইদিন জ্বলিছে। আপুনিও যে কথা কয়, মোৰ একো বিশেষ কথা নাছিলে বাবা। মই চাহ কৰিছো সেইকাৰণে তোক বিচাৰি আছিলো। যোৱা মা চাহ লৈ আহা। দে তই মোলৈ একাপ চাহ আনিবা দেই। হ'ব দিয়ক। বাবা তই পিছে কথাটো কি ভাবিলি? তুমি যি ভাল দেখা তাকে কৰিবা পাপা। ঠিকে আছে দে, তই যে মই মৰামতটো ল'লো। বাবা চাহ লোৱা, আপুনিও লওক। বাবা তোৰ লগত আমাৰ এটা কথা আছে। কি কথা আছিল মা? ভাবিছো এইবাৰ তোৰ বিয়াখন পাতিয়ে দিম। আমি ছোৱালীও চাইছো কেইজনীমান, তই বা কি ক? বা মাৰা আৰু মই তোৰ কাৰণে কেইজনীমান ছোৱালী চাইছো। বাবা তই একো নকলে দেখোন। তোৰ ছোৱালী তোৱালী চাই থোৱা আছে। মোৰ ফোন আহিছে, দুইটা কথা পাতিছো। বাবা তই মনে মনে আছ যে, কি ভাবিছ? মা মই এজনী ছোৱালী চাই দিছো। তাইৰ নাম কি, ক'ত ঘৰ? তাইৰ নাম কৃষ্ণা, আমাৰ গাঁৱৰে। দে তই সিহঁতৰ পৰিয়ালৰ লগত কথা পাতিবি আৰু সিহঁতে কি কয় আমাক কবি। হ'ব দিয়া মা, এতিয়া মোৰ বহুত দেৰি হৈছে, এতিয়া মই যাওঁ। দে যোৱাদা খবৰ পাতি ভালে। আপুনি পিছে বিয়ালৈ কিয় নাহিল? বিয়াখন ভালদৰে গ'ল দিয়া। দেউতা চাহ লওক। ভালে। মই তোমাক এটা কথা ক'ব আছে। কওক দেউতা। তুমি উৰলিখন নল'বাচোন, আজিৰ পৰা তুমি মোৰ ছোৱালী, বোৱাৰী নহয়। ধন্যবাদ দেউতা। বোৱাৰী বাবা ঘৰত নাই নেকি? দেউতা এখেত ঘৰতে আছে ৰ'ব। মাতা বুলি কোৱাচোন মই। ঠিক আছে দেউতা, মই তেখেতক মাতি দিছোঁ। পাপা মাতিছিলা নেকি? বাবা তোৰ ছুটি কেতিয়ালৈ হ'ব? মোৰ এই মাহৰ 20 তাৰিখে হ'ব পাপা। হয় নেকি? हेलो सर जी बोलिए। বাবা কোনে ফোন কৰিছিল? পাপা আমাৰ ছাৰে ফোন কৰিছিল, মোৰ ট্ৰেন্সফাৰ হৈছে। তোৰ পিছে কোন ঠাইলৈ ট্ৰান্সফাৰ হৈছে? মোৰ বৰ্ডাৰলৈ ট্ৰেন্সফাৰ হৈছে পাপা। হয় নেকি? তই পিছে বজাৰত যাবিনে? যাম পাপা। পাপা মই দেশৰ সৈনিক, মই দেশ মাতৃ ৰক্ষা কৰিবলৈ বৰ্ডাৰলৈ যাম পাপা। তই যি ভাল লগা তাকে কৰিবি বাবা। বাবা তই এবাৰ কি কৈছ? তই বৰ্ডাৰলৈ যাবি? যাম মা। হেৰি বাবা এবাৰ কি কৈছে? মনা কি যেতিয়া দেশৰ লগত যুঁজিম বুলি কৈছে, তুমি তাক বাধা নিদিবা। আপোনালোকে যি ভাল লাগে তাকে কৰক। হেৰা মই যাব ওলালো। আপুনি ওলালে নেকি? ওলালো। তাতে ভালদৰে যাব আৰু বৰ্ডাৰত যিহেতুকে ডিউটি কৰিছে সাৱধানতা অৱলম্বন হ'ব কৰিব। দিয়া মা পাপা আৰু তোমাৰ যত্ন ল'বা। হ'ব দিয়ক। এতিয়া মই যাওঁ। আপোনাৰ ডিউটি। হ'ব দিয়া। হ'ব দিয়া মা পাপা যাওঁ দিয়া। তই ওলালি দে, খোৱা লোৱা ভালকে কৰিবি। তই যত্ন ল'বি দে বাবা। হ'ব পাপা, এতিয়া মই বহুত দেৰি হৈছে, যাওঁ দিয়া এতিয়া। ব'লা। দে যাতে। ভালদৰে যাব। वचन साथियों अब तुम्हारे हवाले वतन साथियों। কোনে এবাৰ ফোন কৰিছে? চশমাযোৰৰ ভিতৰত এৰি আহিলো। হেল্ল' কোনে কৈছে? বাবা মোৰ চশমাযোৰ মোৰ লগত নাই, সেইকাৰণে ধৰিব পৰা নাছিলো। তোৰ খবৰ ভালনে? দে আমিও আছো দে ভালে। মই তোক ফোন কৰিম বুলি ভাবি আছিলো, এটা ভাল খবৰ আছিল। তাই দেউতাক ওলাইছ। বোৱাৰী ইয়াত নাই, তাই ভিতৰত জিৰণি লৈ আছে। পিছত কথা পাতিবি দে। হ'ব দে দে এতিয়া ৰাখিছো, ভালকে থাকিবি। হেল্ল' ৰমা। বোৱাৰী ভালে আছে ন? মাইনা হৈছে? দাদা মই বাবাক খবৰটো দিওঁ দিয়া। ভালদৰে খোৱা পাতি কৰিবা তাতে দিয়া। হেল্ল' বাবা এটা সুখবৰ আছে। তুমি দেউতা ওলা নহয়? তোমালোকৰ এটা ছোৱালী সন্তান হৈছে। নাই পাপাই ফোন কৰিছিল ৰ'বা। হেল্ল' সমীৰ ভালে আছিলে, মাইনা ভালে আছে।
তুমি কেতিয়া আহিবা? আজি ছাৰৰ লগত কথা পাতিবা নেকি? ঠিক আছে বাৰু, সোনকালে আহিবা। দে ডিউটিত যোৱা। হেৰি আপোনাৰ ফোন আহি আছে। হেল্ল' কওকচোন। ময়ে সমীৰ দত্তৰ দেউতা। কি আমাৰ এবাৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হৈছে? হয় নেকি? বাবা কৈছে কেতিয়ালৈ অনা হ'ব? হেৰি কোনে ফোন কৰিছিল? হেৰি আপুনি একো নকয় কেলে? হেৰি হেৰি আপোনাৰ কি হৈছে? কিয় কান্দিছে? হেৰি কমলা, আমাৰ বাবা দেশ মাতৃৰ কাৰণে শ্বহীদ হ'ল। কি বাবা? মা দেউতা ভাত খাব আহক। আপোনালোকৰ কি হ'ল? মা উঠকচোন, ভিতৰলৈ বলক। আহক মা, মা আহক। দেউতা পানী লওকচোন। দেউতা আপোনাৰ কি হৈছে? কিয় এনেকৈ মন মাৰিছে আৰু কান্দিছে? বোৱাৰী, কাইলৈ সকলোবোৰ গম পাবা। কি হৈছে দেউতা? সমীৰ ঠিকে আছেতো দেউতা? দেউতা মাও একো নকলে আৰু দেউতা একো নকলে। সমীৰ ঠিকে আছে নে নাইবা? আজি ৰাতিপুৱা সেন্দুৰ কোনো পৰিল মাটিৰ তলত। কাইলৈ ক'ব বোলে, চাওঁ কাইলৈ কি হয়। বুজোৱানেচোন, বাকীবিলাক কামত গৈছে। হয় নেকি? তোমালোকে জোগাৰখিনি কৰি ল'বা দেই, কি থাকে। আৰু ফুল তুলসী গাত আছে তুলি ল'বা। বস্তুখিনি আছে বাৰু, কিবা লাগিলে লৈ আনিবা। ভাইটি, এইবিলাক বস্তু কিয় নিছ? ঘৰত কিবা সকাম আছে নেকি? ছাৰে মাতিছিল, কিবা কাম আছে নেকি? হয় নেকি? দে থৈ দিবা। মই সমীৰৰ কথা ফোন কৰিম। ফোনটো কিয় বা লাগা নাই? नहीं जो तेरे लिए सौ दर्द सहे महफूज रहे तेरी आन से আহা বাহিৰত কি হৈছে চাওঁ আহা। বাইদেউ কাৰ কি হৈছে? বাইদেউ কাৰ কি হৈছে? मेरी ज़मीं में মা আপুনি মা দেউতাৰ কি হৈছে? মা দেউতার কি काला पड़े कभी रंग तेरा হয়েছে? निकल के বৰ ভাল আছিল ল'ৰাজন, দেশৰ কাৰণে বৰ ভাল ল'ৰা আছিল, দেশৰ কাৰণে শ্বহীদ হ'ল। নাকান্দা मिट्टी में मिल जावा गुल बन के मैं खिल जावा तेरी मिट्टी में मिल जावा। মাজনী কি হ'ল? কেনেকৈ পৰিলা মাজনী? হয় নেকি? দে বহাচোন, বেছিকে দুখ পাইছা নেকি তুমি? মা মোৰ দুখ পোৱা নাই বেছি। হয় নেকি? মা পাপা ক'ত আছে? পাপা বহুত দূৰত আছে। আহা আহা, তোমাক আমি মলম দি দিওঁ এতিয়া। আহা মা, মা চোৱাচোন মোক কেনেকুৱা লাগিছে। মাজনী, তই এইযোৰ পোচাক ক'ত পালি? মই আলমাৰীত পাইছো মা। এইযোৰ পোচাক পাপাৰ নহয় জানো? কি হ'ল মা, তুমি একো নোকোৱা যে? তুমি আজি মোক পাপাৰ কাৰণে ক'বই লাগিব, কোৱা। মাজনী, তোৰ পাপা এজন দেশৰ সৈনিক আছিল আৰু তই দেশৰ বাবে শ্বহীদ হৈ গ'ল। মা কি ভাবি আছা তুমি? একো ভবা নাই মাজনী। পাপেৰ আলুকি বৰকৈ মনত পৰিছে আৰু এইযোৰ পোচাক দেখি। মা তুমি গৌৰৱে অনুভৱ কৰিব লাগে। পাপাই দেশৰ কাৰণে শ্বহীদ হৈছে, পাপা এজন দেশৰ সৈনিক আছিল। মই মা এজন সৈনিক হ'ব বিচাৰোঁ, মই সেনা বাহিনীত যোগ কৰিব বিচাৰোঁ। মাজনী, তই এইবিলাক কি কৈছা? তই সেনা বাহিনীত যোগ কৰিবি, তই দেশৰ সৈনিক হবি? মা মই পাপাৰ দৰে এজন সৈনিক হ'ব বিচাৰোঁ। মই হ'বলৈ দিয়া মা, মোক বাধা নিদিবা। নাই নাই মাজনী, মই পাপেৰে হেৰুৱাইছোঁ, মই তোক হেৰুৱাব কেতিয়াও নোৱাৰোঁ মাজনী। মা মই পাপাৰ দৰে হ'ব বিচাৰোঁ, মোক যাবলৈ দিয়া, মোক বাধা নিদিবা। ঠিক আছে মাজনী, তই যি বিচাৰ তাকে কৰ। থেংক ইউ মা। वतन वतन मेरे आबाद रहे तू, है वतन वतन मेरे आबाद रहे तू। मैं जहाँ रहूं जहाँ मैं याद रहे तू,
मैं जहाँ रहूं जहाँ में याद रहे तू तुझ पे कोई गम की आँच आने नहीं दूं तुझ पे कोई गम की आँच आने नहीं दूं कुर्बान मेरी जान तुझ पे है वतन वतन मेरे आबाद रहे तू है वतन वतन मेरे आबाद रहे तू मैं जहाँ रहूं जहाँ में याद रहे तू मैं जहाँ रहूं जहाँ में याद रहे तू तुझ पे कोई गम की आँच आने नहीं दूं तुझ पे कोई गम की आँच आने नहीं दूं कुर्बान मेरी जान। হাঁহিয়ে জীৱন চেনেলটোৰ জৰিয়তে সকলো দেশবাসীকে এই অকল জোৱানে আমাৰ দেশ ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছে তেওঁলোকৰ আত্মশান্তিৰ কাৰণে আমি 1 মিনিট সময় মৌনতা অৱলম্বন কৰিলোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे যিসকল জোৱানে দেশ মাতৃৰ কাৰণে এতিয়াও যুদ্ধ কৰি আছে তেওঁলোকক আমাৰ চেনেলটোৰ পৰা চেলুট জনালো। জয় হিন্দ। এই ভিডিঅ'টোৰ জৰিয়তে আমি কোনো মানুহক মনত আঘাত দিব বিচৰা নাই। এইটো মাত্ৰ এটা অভিনয়হে।